guys, welcome to my YouTube channel Radha Vlogs. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আপোনালোকৰ কৃপাত ময়ো ভালে আছো। আজি বহুত দিনৰ মূৰত vlog এটা লৈ আহিছো। আশা কৰো সকলোৱে শেষলৈকে চাব আৰু শেষত লাইক, কমেন্ট, শেয়াৰ আৰু মোৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি কাতি বিহু, সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা থাকিলে। তো সকলোৰে ঘৰত পাতেই চাগে, আমাৰ ঘৰতো পাতিছে। আমাৰ ঘৰত কেনেকৈ পাতিছে সকলো দেখাই যাম। তো ভিডিঅ'টো শেষলৈকে চাব। এইফালে এয়া প্ৰসাদৰ বস্তু কল, নাৰিকল, আদা আৰু ৰাতিৰ সাজ খাবলৈ কাৰণে একদম ধুনীয়াকৈ লাই শাক, পাচলি আৰু ডাঙৰ এটা মাছ। এয়া আইতাই দি দিছে, যোগাৰ কৰিছে। এয়া প্ৰসাদ, এয়া কি আছিলে? নিমখ, কল আৰু এই ওপৰত যে দিছিলে সেয়া কি? নিমখ। এয়া আইতাই প্ৰথমে গোসাঁই ঘৰত আগবঢ়াই ল'লে, তাৰ পাছতে তুলসীৰ তলত চাকি এগছ জ্বলাই ষ্টেপটোতো দুইফালে এগছ এগছ চাকি আইতাই দি দিলে। তাৰ পাছতে আইতা আৰু ওচৰৰে বা এজনী আৰু ভাইটি এটাক মাতি গোসাঁই ঘৰত প্ৰাৰ্থনা জনাই আমাৰ সকলোকে প্ৰসাদ খাবলৈ দিলে। আৰু প্ৰসাদ বুলি ক'লে আকৌ বহুত ভাল লাগে ন খাই। কোনে কোনে বাৰু প্ৰসাদ খাই বহুত ভাল পায়, মই যে প্ৰসাদ বুলি ক'লে বেলেগ ভাল পাওঁ। দিনত যিহেতু ভাত খোৱা নাছিলোঁ, ৰুটি খাইছিলোঁ, তাৰপিছতে বৰ ভোক লাগিলে কাৰণে মেগী অকণকে বনাই খাই ল'লোঁ। কি কৰিছা? পটল ফ্ৰাই কৰিছোঁ। আজি পটল হ'ব নেকি? আজি পটল ফ্ৰাই কৰিম, মাছৰ তৰকাৰী বনাম আৰু পেটু ভাজিম, কণী, মাছৰ কণী ভাজিম। ক'ত আছে? এই আৰু মাছ আনি থাকিছে এয়া। আজি মানে একদম পুৰা স্পেচিয়েল খানা। মাছ ফ্ৰাই, আলু, এয়া এতিয়া মাছ দিবা। সেয়া কি মাথা? বিলাহী খোৱা হ'লে আৰু ভাল লাগিলেহেঁতেন ন? বিলাহী নাই নহয়। কাইলৈ পালেং শাকৰ লগত, নহয় লাই শাক। তাৰপিছতে একেবাৰে পেটু বনালে দেখাম নে কি কোৱা? তো বাই বাই বাই। ইয়াত কি দিছ? পিঁয়াজ দিলোঁ আৰু হালধি দিলোঁ। তাৰপৰা এতিয়া পেটুখিনি ঢালি দিওঁ। ক'ত আছে পেটু? পেটুৱে তাৰপাছত ইয়াত কি দিবা? এনেকৈ ভাত দি দিয়ে পেটু। আগৰ মানুহ নহয়, এতিয়াও মানুহ দিয়ে। আগৰ আমাৰ হেৰিতে ভাত কেইটামান দি পেলাই ভাজি। বেঙেনা নাই ন? বেঙেনা নাই। বেঙেনা দিও ভাজে নহয়। বেঙেনা দিও ভাজে, কিন্তু এতিয়া ভাত কেইটামান দি দিম। জলকীয়াও খালি দিম। এটা দিবা, বেছি নিদিবা। বোলে যে ধনিয়া নোখোৱা, এয়া ধনিয়া নিদিয়াকৈ থ'বলে মাছ এপিচ কি মাছ? ফিচা। এপিচ ফিচা আৰু মাছৰ মাথা যে তাৰ লগত